Hello everyone, welcome to my channel Maya's Vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিওটো লৈ। শুনিছেনে? শুনা পাইছেনে? পূজা আৰম্ভ হৈ গ'ল। আমি গৈ আছো পূজা দিবৰ কাৰণে। তো আপোনালোক আমাৰ ফালৰ পৰা সকলোকে হেপী দুৰ্গা পূজা। তো বলক আপোনালোকক আজি পূজা দেখাও। তো আমাৰ লগত কোন যাব ওলাইছে? গুণুমা পূজা চাব। হাই দিয়া মা, হাই দিয়া। বলক। তাই কিন্তু বৰ দেউতাকৰ ফেভৰেট দে, ফেভৰেট গুণুমা। আরে মামাকৰ ছোৱালীয়ে সুধিলে এইখন কাৰ গাড়ী? তাই কি কৈছে জানে নে? এখন গুণুমাৰ আৰু গুণুমাৰ বৰ্তাৰ গাড়ী। তাই মানে ইমান ভাল পায়। কালিও আমি অলপ ফুৰি আহিলো, তো আজিও তাই লৈ ললো ফুৰি আহো বলক। এইটো পূজা চাব যাম। কোৱা পূজা চাব, কোৱা পূজা চাব, কোৱা দুৰ্গা পূজা কোৱা আমি পূজা। আমি আহি পালো টংৰাৰ আটাইতকৈ পুৰণি মন্দিৰ কুকুৰাঘাটত আছে। মানুহ দেখাম বলক, বহুত পুৰণি। ক'ত আছে লাগে? বহুত ভিৰ। আজি বলি দিব নেকি? কি রাখবো? কি রাখবো? কি রাখবো? বেলুন কি রাখবো? এটা বলি হব এতিয়া এইবিলাক। মই বলি দিয়া চাব নোৱাৰো, যাওঁ দিয়ক, বেয়া লাগে নহয়। এতে বহুত দীঘল লাইন আৰু কেতিয়া হয় কোনো পাত্তা নাই। বলি এতিয়া আৰম্ভ কৰিছেহে। আমি ইয়াৰ পৰা যাওঁ আৰু আমি পূজা হলৰ তাতে পূজাটো দিম বলক। পূজা হলাৰ দুৰ্গা পূজা চাব আহিলো। আমি পিন্ধাই দিলে